Assalamualaikum warahmatullahi wabarakatuh। প্ৰিয় দৰ্শক, আজি পুনৰবাৰ আপোনালোকৰ কাষলৈ আকিকা সম্পৰ্কে এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আকিকা সন্তান জন্মৰ 7ম দিনা নামাকৰণ কৰা আৰু মূৰ ঘূৰোৱা উপলক্ষে জন্তু জবহ কৰাকে আকিকা বোলে। 7ম দিনা আকিকা কৰিব নোৱাৰিলে পিছত ডেকা গাভৰু অৱস্থাটো নিজে দিব পাৰিব, কিন্তু জন্মৰ দিনৰ পৰা 7ম দিনত হোৱাটো ভাল। পুত্ৰৰ কাৰণে এটা গৰু বা 2টা ভেড়া নাইবা 2টা ছাগলী জবহ কৰিব লাগে। ছোৱালীৰ বাবে গৰু, ছাগলী বা ভেড়া এটা জবহ কৰিলেই হ'ব। দুখীয়া মানুহে আকিকা দিয়া জৰুৰী নহয়। কুৰবানীৰ জন্তুৰ দৰে আকিকাৰ জন্তু নিখুঁত আৰু নিৰ্দিষ্ট বয়সৰ হ'ব লাগে। আকিকাৰ মঙহ কেঁচাই বিলাব পাৰি বা ৰান্ধি ভগাব পাৰি বা নিমন্ত্ৰণ কৰি মানুহক খুৱাব পাৰি। ঘৰৰ আটায়ে ইয়াৰ মাংস খাব পাৰে। আকিকা দিয়াৰ আগতে সন্তানৰ উপযুক্ত ইছলামী নাম ৰাখিব লাগে। আকিকাৰ নিয়ত উচ্চাৰণ: আল্লাহুম্মা হাজিহি আকিকা তুবনি ফুলানি দামুহা বিদামিহি ওয়া লাহমুহা বিলাহমিহি ওয়া আজমুহা বিআজমাহি ওয়া জিলদুহা বিজিলদিহি ওয়া সারুহা বিসারিহি আল্লাহুম্মা আজআলহা ফিদাআল লিবনি মিনান নারি বিসমিল্লাহি আল্লাহু আকবার। অৰ্থ: হে আল্লাহ, মোৰ অমুক নামৰ সন্তানৰ কাৰণে এই আকিকা কৰিছোঁ। তাৰ তেজৰ পৰিৱৰ্তে ইয়াৰ তেজ, তাৰ মাংসৰ পৰিৱৰ্তে ইয়াৰ মাংস আৰু তাৰ হাড় ছাল আৰু নোমৰ সলনি ইয়াৰ হাড় ছাল আৰু নোম। হে আল্লাহ, মোৰ সন্তানটি দোজখৰ পৰা মুক্তিৰ বাবে সলনি স্বৰূপ ইয়াক গ্ৰহণ কৰা। আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আল্লাহ মহান। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিছে তেন্তে এটা ধুনীয়া লাইক কৰি দিব। ভিডিঅ'টো বেছিকৈ চাবৰ খাতিৰত শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।